Hey guys, welcome back to our YouTube channel Mankachar Express. তো আজি আপোনালোকৰ কাৰণে বেলেগ এটা ভিডিও লৈ আহিছো। বৰ্তত বহুত কেইটা পোষ্ট ওলাইছে, এই বিষয়ে আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ ভিডিওটো লৈ আহিছো। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু অলপ স্কিপ নকৰিব। তো পলক আজিৰ ভিডিওটো আৰম্ভ কৰি দিও। গাইজ প্ৰথমতে আপোনালোকৰ ল্যাপটপত যদি কৰি আছে তেন্তে ল্যাপটপৰ গুগল ক্ৰোম ব্ৰাউজাৰ যেটো আছে এটো অন কৰি লব। অন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব গপশপ assam.com তো ইয়াতে সার্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ পেজটো খোল খাই যাব। যোৱাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াতে চাব NABARD Recruitment 2022 আৰু পোষ্ট আছে আপোনালোকৰ 170 এসিস্ট্যান্ট ম্যানেজার ভ্যাকেন্সিৰ কাৰণে। তো ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ নতুন এটা পেজ এনেকুৱা ধৰণৰ খোল খাই যাব। যোৱাৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছ ইয়াতে আহি যাব। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট, শৰ্ট কৰি ইয়াক NABARD বুলি কোৱা হয়। তো ইয়াৰ লাষ্ট ডেট হ'ল আপোনালোকৰ 7 তাৰিখ 8 মাহ 2022। ইয়াৰ আগতে আপোনালোকৰ এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যনৰ কাৰণে ক্ৰাইটেৰিয়া কি আছে গোটেইখিনি মই এতিয়া জনাই দি আছো। ইয়াৰ এসিস্ট্যান্ট ম্যানেজার ইন গ্ৰেড এ ৰুৰেল ডেভেলপমেণ্ট বেংকিং সাৰ্ভিসৰ কাৰণে ইয়াৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 161 আৰু এসিস্ট্যান্ট ম্যানেজার ইন গ্ৰেড এ ৰাজভাষা সাৰ্ভিসৰ কাৰণে আছে 7টা আৰু এসিস্ট্যান্ট ম্যানেজার ইন গ্ৰেড এ প্ৰটোকল এণ্ড সিকিউৰিটি সাৰ্ভিসৰ কাৰণে আছে 2টা আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ NABARD ৰিক্ৰুটমেণ্ট দিয়া আছে ইয়াতে। এসিস্ট্যান্ট ম্যানেজার ইন গ্ৰেড এ ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট থাকিব লাগিব 21 ৰ পৰা 30 ইয়াৰ্স আৰু এইটো ডেট হ'ব লাগিব 1/7/2022 চন। আৰু ইয়াৰ এডুকেশনাল কোৱালিফিকেশন কিনি হ'ল জেনাৰেল bachelor degree in any subject from recognized university with minimum 60% marks আৰু ST SC PW BD applicantৰ কাৰণে 55% marks আৰু post graduate degree MBA PGDM with a minimum 55% marks আৰু ST SC PW BD ৰ কাৰণে 50% marks আৰু যদি আপোনালোকৰ CACS ICWA or PhD থাকে তেতিয়াও কৰিব পাৰিব। আৰু ইয়াতে সেকেন্ডত দিয়া আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং bachelor degree in agriculture engineering with 60% marks। তো বাকি আপোনালোকৰ নেক্সট দিয়া আছে ফিশাৰিজ 3 নম্বৰৰ কাৰণে ফিশাৰিজ bachelor degree in fisheries science from recognized university। তাৰপিছত আপোনালোকৰ ফৰেষ্ট্ৰি bachelor degree দিয়া আছে ফৰেষ্ট্ৰি bachelor land developmentৰ কাৰণে দিয়া আছে soil science bachelor degree in agriculture soil science agronomy আৰু ইয়াতে 60% মাৰ্কস আপোনালোকৰ লাগিব। আৰু 6 নম্বৰ দিয়া আছে plantation and horticulture bachelor degree in horticulture from any recognized university with minimum 60% marks। তলত আহিলে আপোনালোকৰ civil engineering bachelor degree যদি আছে আপোনালোকে তেতিয়াও কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ environmental engineering sciences যদি কৰা আছে তেতিয়াও পাৰিব আৰু finance BBA যদি কৰা আছে BBA ত আপোনালোকৰ যদি ফাইনেন্সত BBA কৰিছে তেন্তেও কৰিব পাৰিব আৰু BMS যদি কৰিছে তেতিয়া পাৰিব আৰু ইয়াৰ কাৰণে 60% মাৰ্কস আপোনালোকৰ লাগিব।
বাকি তলত আহিলে আপোনালোকৰ বেচেলৰ ডিগ্ৰী অফ ফাইনেন্সিয়েল এণ্ড ইনভেষ্টমেণ্ট এনালাইচিছ উইথ 60% মাৰ্কছ আপোনালোকৰ লাগিব আৰু তলত দিয়া আছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ৰেকগনাইজড ইউনিভাৰ্চিটি আৰু ইয়াৰ মেম্বাৰশ্বিপ ইনষ্টিটিউশ্যন অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়া তলত দিয়া আছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্চিটি মেম্বাৰশ্বিপ অফ কষ্ট একাউণ্টেণ্ট অফ ইণ্ডিয়া আৰু ইয়াতে তলত নম্বৰ দিয়া আছে কম্পিউটাৰ ইনফৰমেশ্যন টেকনলজি যদি কৰা আছে আপোনালোকৰ তেতিয়াও কৰিব পাৰিব তাৰপিছত 11 নম্বৰ দিয়া আছে এগ্ৰিকালচাৰ মাৰ্কেটিং এগ্ৰি বিজনেছ মেনেজমেণ্ট 12 নম্বৰ ডেভেলপমেণ্ট মেনেজমেণ্ট দিয়া আছে তাৰ তলত দিয়া আছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ৰুৰেল ডেভেলপমেণ্ট ৰুৰেল মেনেজমেণ্ট ডেভেলপমেণ্ট ষ্টাডিজ ফৰ মিনিমাম অফ 2 years তাৰপিছত আপোনালোকৰ দিয়া আছে এছিষ্টেণ্ট মেনেজাৰ ইন গ্ৰেড এ ৰাজভাষাৰ কাৰণে এজ লিমিট দিয়া আছে 21 পৰা 30 years আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিয়া আছে এইবিলাক আপোনালোকে চাই ল'ব কাৰণ গোটেইখিনি ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হয় আৰু আপোনালোকে ইমান দীঘলীয়া ভিডিঅ' নাচাই জানো তো সেইকাৰণে মেইন পইণ্টবিলাক কৈ আছোঁ আৰু আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে দিয়া আছে এজ লিমিট 25 পৰা 40 years নো ৰিলেক্সেশ্যন ফৰ এনি কেটেগৰী ইয়াতে আপোনালোকৰ কোনো কেটেগৰীৰ কাৰণে ৰিলেক্সেশ্যন দিয়া হোৱা নাই আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে হি অৰ শি should be an officer with a minimum of 5 years of commissioned service in the army navy air force holding a valid ex serviceman identity card তো আপোনালোকে যদি ইয়াৰ ভিতৰত যিকোনো এটা কাম কৰিছিলে এক্স সাৰ্ভিসম্যান হয় ইয়াৰ আইডেন্টি কাৰ্ড দিব লাগিব ভ্যালিড আইডেন্টি কাৰ্ড তেতিয়া এপ্লাই কৰিব পাৰিব এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে তাৰপিছত তলত আপোনালোকৰ স্ক্ৰল কৰিলে ইয়াতে এজ ৰিলেক্সেশ্যন কিছুমান দিয়া আছে আপাৰ এজ লিমিট মে বি ৰিলেক্সড বাই OBC 3 yearsৰ কাৰণে SC ST 5 years PWD 10 years আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফি বৰ দিয়া আছে এছিষ্টেণ্ট মেনেজাৰ ইন গ্ৰেড এ ৰাজভাষাৰ কাৰণে আপোনালোকৰ SC ST PWD 150 rupees আৰু আদাৰ্ছৰ কাৰণে 800 আৰু তলত আহিলে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ইন গ্ৰেড এ ইয়াৰ কাৰণে SC ST PWD 100 rupees আৰু আদাৰ্ছৰ কাৰণে 750 আৰু ইয়াতে আপোনালোকৰ কেনেকৈ ধৰণৰ এপ্লাই কৰিব সেই সকলোখিনি ষ্টেপ ইয়াতে দিয়া আছে চাই ল'ব আপোনালোকে ষ্টেপ 1ত আপোনালোকৰ দিয়া আছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক সেকশ্যন ষ্টেপ 2ত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টেপ 3ত আপোনালোকৰ নিউ ৱেব পেজ উইল বি ওপেন আপোনালোকৰ নতুন ৱেব পেজ এটা ওপেন হৈ যাব 4 নম্বৰত আপোনালোকৰ ডিজায়াৰ্ড পোষ্ট কোনখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিব সেইখিনি আহি যাব 5 নম্বৰত আপোনালোকৰ এপ্লিকেশ্যন ফি আৰু 6 নম্বৰত আপোনালোকৰ এপ্লিকেশ্যনটো প্ৰিন্ট আউট কৰি ল'ব পাৰিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 18 জুলাই অৰ্থাৎ যোৱাকালি নহয় 18 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 7 আগষ্ট আৰু ইয়াৰ ইম্পৰ্টেণ্ট লিংকবোৰ দিয়া আছে আপোনালোকে যদি এপ্লাই কেনেকৈ কৰিব লাগে ভিডিঅ' বিচাৰে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যদি আপোনালোকৰ লিংক লাগে এপ্লিকেশ্যন লিংক তথাপিও কমেণ্ট কৰিব মই লিংকবোৰ দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো যদি নতুন কৰি আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ